নমস্কাৰ ৰাইজ, সকলোকে আমাৰ মৰমৰ হেঁপাহৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে ঘৰত ভোগেৰে উপচি পৰক আৰু বিহু খাবলৈ আহিব দেই ৰাইজ। আৰু আজি হৈছে উৰুকা। একেবাৰে কাম কৰি ব্লগটো মাজে মানে ষ্টাৰ্ট কৰি থৈছিলোঁ কিবাকিবি বনাই থাকোঁতে। ফাইনেলি বনাই হ'লগৈ আৰু আজি। তাৰপাছত এইফালে মেজিটো বনাই থাকোঁতে দেখিছোঁ যে কমপ্লিট হৈ গ'ল, কিন্তু দেখাবলৈ মোৰ টাইম নাই হোৱা। চাওক কেনেকুৱা হৈছে আমাৰ মেজি। আৰু এইফালে ভেলাঘৰ মানে এবাৰটো লাইট চাইট দি দিছিলোঁ, এবাৰ বাৰু বহুতো নাই। সেইবাৰ একদম একেবাৰে নৰায়ে একেবাৰে বেৰ চেৰ বনাই খুৰাই লাইট চাইট দি দিছিলে। এইবাৰ এতিয়া খুৰাই কি কৰে নাজানো আৰু। এইবাৰ অলপ চিম্পুল হৈছে বাৰু। বাকী যিয়ে নহওক, খাব লাগে, উৎপাত কৰিব লাগে, ফূৰ্তি কৰিব লাগে। আপোনালোকে কি কৰিলে ক'ব। হয়তো বুলিহে কৈছোঁ, মাঘ বিহু মানে বিহুৰ দিনাখন আৰু উৰুকা দিনা ব্লগটো মানে একেলগেই যাব আই থিংক। আৰু কি হয় চাই থাকক, কি নহয় চাই থাকক, দেখুৱাই থাকিম বিহু আপোনালোকে কেনেদৰে উদযাপন কৰিছে ৰাইজ। ক'ব, সেইটো ক'বলৈ কিন্তু নাপাহৰিব দেই, কমেণ্টত ক'ব। আৰু আগতেও কৈ আছোঁ, কিন্তু আপোনালোকে নকৰে, চেনেলটো ছাবস্ক্ৰাইব নকৰে। মোৰ ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কি বেয়া পায় নাজানো আপোনালোকে, কি শত্ৰু আৰু মোৰ লগত। বৰ দুখ লাগে মানে, কিন্তু বহুতে কৰে বাৰু। তাৰপিছত এইফালে খুৰাই কিবাকিবি লাইটৰ কাম কৰি আছে। এইবোৰতো আমাৰ চব খুৰাইহে কৰে আৰু। সেইবোৰ এনেকৈ লগাই দিছে কিয়নো মানুহবোৰ অকণমান চাই চিতি থাকিব লাগিব। পূৰা একেবাৰে বেৰি মেলিও দিব নোৱাৰি, যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু গাঁৱলীয়া পৰিৱেশত জানেই কেনেকুৱা উৎপাত হয় উৰুকা দিনা ৰাতিলে, আৰু বিশেষকৈ মাছ পিছ ৰাতি। আৰু কি হয় কি নহয় আপোনালোকক ক'ম বাৰু। একদম অৱস্থা নাই, কিন্তু এয়া হেৰি বনাই আছোঁ, কি জোনবিৰি বনাই আছোঁ। আৰু বৌ আহিলে বোলে ক্লিপ দুটামান লৈ থওঁ। এইফালে দেখিছে নাই, এইফালে হৈ আছে আৰু এইফালে বনাই আছোঁ, ৰক্ষা নাই। বাকী এইফালে আৰু কিবাকিবি, এইফালে মই বৌক দেখুৱাম বাৰু ৰ'ব। মই বনাই লওঁ, আপোনালোকক দেখুৱাম তাৰপিছত। ইয়াত মানে নাৰিকল সোমোৱাই দিছোঁ, এইফালে নাৰিকল ফ্ৰাই কৰি থৈছোঁ ধুনীয়াকৈ। এইফালে এয়া আমাৰ কেমেৰামেন, এয়া আমাৰ বাবু, হাই কৰি দে। এইফালে এয়া নাৰিকল ধুনীয়াকৈ কৰি থৈছোঁ, আৰু এইবোৰ ইডলিৰ কাৰণে। ৰাইজ আমাৰ ইয়াৰ মেজি বনালে দেই। মই একদম পিঠা বনাই থকাৰ পৰা, জোনবিৰি বনাই থকাৰ পৰা আহিছোঁ মেজি দেখুৱাবলৈ। কিজানি এই ক্লিপটো মোৰ থাকি যায়, সেইটো কাৰণে আহিছোঁ আৰু। এইফালে তলত শুকান খৰি দিছে যেতিয়া জ্বলিবই, মেজি ভাল জ্বলিব আমাৰ। এইবাৰ এতিয়া জেগাবোৰ কিয় সলাই আছা? যোৱা বছৰ হৈকণত, এইবাৰ হৈকণত এই বছৰি নহয় দেই এইবাৰ। এতিয়াতো পকা হৈ গ'ল ন, দিগদাৰো হ'ল এতিয়া। ৰাইজ বিহু খাবলৈ আহিব দেই। পূৰা পিঠা বনাই আছোঁ উৰুকা দিনাও, দেখিছে নহয় বনাবলৈ আছেই কিবাকিবি। আপোনালোকৰ কাৰণেই বনাই আছোঁ, আপোনালোক এতিয়া আহিলেই হ'ল আৰু। ৰাইজ এইফালে ইডলিৰ কাৰণে মই গুলি থৈছোঁ দেই, ইডলি। আৰু এইফালে চুঙা পিঠাৰ কাৰণে নাৰিকল দি দিব লাগিব। আৰু এইফালে তিলৰ লাড়ুকেইটা বনাব লাগিব। আৰু ইয়াত হেৰি হৈ গ'ল, সেইখিনি মায়ে সোমোৱাব লাগিব, খালি ক'ত সোমোৱাই। ৰাইজ তিলৰ লাড়ু হৈ গ'ল, এতিয়া বনাব লৈছোঁ ইডলি। আৰু কেক বনাব আছে আৰু এইটো ইডলি বেটাৰটো চাওক কিমান ধুনীয়া হৈছে। তাত ঘিউ দি দিছোঁ, চেণ্টটো বহুত বেছি ধুনীয়া হৈছে। আৰু ইয়াৰ তলতো ঘিউ দি দিছোঁ। আৰু এইফালে চেৰি, কটা চেৰি আনি থোৱা আছিলে, এটা দি দিছোঁ। এয়া বনাই লওঁ, তাৰপিছত মেইন থালিখন কাইলৈ দেখুৱাম আৰু বিহুৰ দিনা আপোনালোকক কি বনাইছোঁ। দিছোঁ কেক এটা দেই, মুঠতে কামৰ অন্ত নাই। কেকটো দিলেগৈ হ'বগৈ আৰুটো দি লওঁগৈ অ'ভেনত। চচ পিঠা মায়ে বনালে। এয়া আমাৰ হাঁহ, মোৰ কাৰণে যোৱাবাৰ কি হ'ল কৈ দিয়া গাইজক। এইবাৰো একেটা প্ৰব্লেম, এইবাৰো একেটা প্ৰব্লেমে। আমাৰ কটা মাংস হাঁহৰ আনি থোৱা থাকে, আৰু মোৰ কাৰণে হাঁহ এটা কিনি আনিব লাগে, কাৰণ ব্লগত মানে দেখুৱাব লাগিবই হাঁহ এটা আপোনালোকক। কি হ'ল এয়া মুনমুন বৌ, কি হ'ল কৈ দে আকৌ। যোৱাবাৰ মোৰ কাৰণে যোৱাবাৰ হাঁহ যিটো আনিলে আমাৰ একদম খাবলৈ বেয়া, সেয়া কি দেখিহে লাগিছে। মানে মোৰ কাৰণে মাংস কটা মাংস আনিলে নহ'ব, হাঁহ এটা আনিব লাগে। আকৌ হাঁহ এটা আনিলে অকল ৰাইজক দেখুৱাব লাগে। পাচলি আজি খানাৰ কাৰণে পিছফালে গুচাইছে, আগফালে খানা, পিছফালে পিঁয়াজে কন্দুৱাই দিছে। মই বেলেগ বেয়া পাওঁ পিঁয়াজ কাটি পাই, ডাইৰেক্ট মই পেচে কৰি দিওঁ সেইটো কাৰণে। মই এইফালে মছলা বনাই দিলোঁ, চাহৰ লগত মছলাই চাহ। আৰু মই প্ৰায়ে এনেকৈ বনাই পেলাই ধুনীয়াকৈ টেমাত থৈ দিওঁ, যোনে মানে খাই ভাল পায়। স্পেচিয়েলি লাল চাহৰ কাৰণেওতো বহুত ভাল, আৰু বনাই থৈ দিওঁ সেইটো কাৰণে। মই আকৌ চাহ নাখাওঁ, কিন্তু মই লোকক খুৱাই ভাল পাওঁ কাৰণে এইটো বনাই থৈ দিওঁ। আৰু এতিয়া কাইলৈ বিহু, যিহেতু আলহী তুলহী আহিব, এনেকৈ যোনে খাই ভাল পায় আৰু বনাই দিব পাৰিম। আমাৰ খানা বনাই থকা হৈছে, আৰু এইফালে আলু আলু গুচাই আছে, খান্দি আছে কৈ দিলোঁ ৰাইজ। আৰু মই বহি আছোঁ, আৰু মানে আগৰ চখটো অলপ কম হৈছে, যিহেতু কৈছোঁ বহুতো নাই, ত' মিছ কৰিছোঁ এবাৰ পোৱালীকেইটাক।
ভিডিঅ' কলিঙত চালোঁ বাৰু তাহাঁতক কেনেকুৱা উৎপাত হৈছে আপোনালোকক দেখুৱাম আমাৰ আপকামিং বিয়াবোৰ আহি আছে ন বিয়াত লগ পাম দেখুৱাম আৰু তেতিয়া আপোনালোকক তেতিয়া মানে ঢেৰ ব্লগ আহিব আপোনালোকে মুঠতে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি থক কৰা নাই যদি দেই আৰু এইফালে আমাৰ তম্বু চম্বু এইফালে লাইট চাইট দিব লাগিব নহ'বা ইমান আন্ধাৰ হৈ আছে আৰু জুই জ্বলাব লাগিব মাঘৰ বিহু বুলি ক'লে জুই মেইন চৌকা মানে কি হেৰি কৰিব লাগিব চুঙা পুৰিব লাগিব আৰু এইফালে খুৰাই আমাক কি বনাই আছে মই চাওঁগৈ ব'লক এইফালে আমাৰ মাংস হাঁহৰ মাংস বনাই আছে হয় নাই হাঁহৰ মাংস কিমান ওলালে মাংস 1.5 কেজি ওলালে নে এটা হাঁহত 1.5 কেজি মাংস দেখুৱাইছিলে ন হাঁহ আৰু এতিয়া হেৰি লগাওঁ গান লগাওঁ ৰ'ব গান লগোৱাই নাই নহয় কিবা কি গান শুনিবা এতিয়া ভাইৰেল গান আপোনালোকৰ আপোনালোকে এবাৰ ক'বচোন এইবাৰ আপোনালোকৰ তাৰ হায়েষ্ট কি গান লাগিছে আৰু আমাৰ কি গান লাগিছে সেইটো কমেই আপোনালোকে ক'ব আপোনালোকৰ তাত কি গান হায়েষ্ট লাগিছে বাকী চাই থকা কপিৰাইট লাগি যাব নহয় আকৌ গানটোতো শুনিছে চবতে গানেই আৰু হাঁহৰ মাংস টেষ্টিং এইবাৰ আমাৰ চুঙা দি থৈছে এইফালে মামীহঁতৰ ঘৰ পাই গ'লোহি চুঙাত দিয়া খাবলৈ এইফালে দেখিছেনে একদম তম্বু চম্বু তৰি ইহঁতৰ ঘৰত মুঠতে আজি উৰুকা পূৰা পংপঙাই ফুৰিছোঁ আৰু খাই ফুৰিছোঁ আৰু উৎপাত কৰি ফুৰিছোঁ আমি ইয়াৰ বিহু পংপঙাই ফুৰিছোঁ উৰুকা ৰাতি হেল্ল' গাইজ আমি ৰাতিখন ঘূৰি ফুৰিছোঁ চব গোটেইখন আমাৰ উৰুকা ৰাতি এইখন আমাৰ পৰিৱেশ আমাৰ গাঁৱৰ এয়া আমি আহি আছোঁ তুমি ফাগুনি হৈ আছে আৰু গোটেইখন এয়া আমাৰ গাঁৱৰ পৰিৱেশ ৰাইজ আৰু আমি পূৰা এনজয় কৰি আছোঁ আপোনালোকে কৰিছে নে এনজয় খানা হৈ গ'ল মানে আমাৰ পোৱালি হৈয়ে খাইছে আৰু হৈ গ'ল তাক খুৱাই লৈছে নহ'বা বৈ পটককৈ খাব নোৱাৰিব যে আকৌ এইফালে পৰেশতেও খাই দিছে মামাহঁতৰ ঘৰ আমাৰ ঘৰ মানে একেলগে খাইছিলোঁ কিন্তু আকৌ ৰখীয়া লাগে ন আজি একদম আৰু ঘৰ এৰি থৈ আহিব নোৱাৰি নহয় সেইটো কাৰণে তাহাঁতি ফাৰ্ষ্ট খাই লৈছে তাৰপিছত আমিবোৰে খাম আৰু এইফালে আমাৰ খুৰায়েতো পূৰা নাচিয়ে আছে আৰু দেখিছে নহয় আপোনালোকে উৎপাত কৰিছে নাই বাৰু আমাৰ পূৰা গান বাজি আছে মইতো ভগৱানক এইটো খাটিছোঁ যে কপিৰাইট নালাগিলে হয় একো এতিয়া কথা নোকোৱাকৈনো আপোনালোকক ভইচ অভাৰ কৰি আজিৰ দিনটোত কেনেকৈ ব্লগ দিওঁ কিন্তু একদম চাৰিওফালে আজিতো মিউজিকে লাগি আছে আৰু এইফালে ফাইনেলি আমাৰ ইহঁতিও ভাত খাই দিলে আৰু হাঁহৰ মাংস মাছ তাৰপিছত কচু আৰু ৰহৈডাল আছিলে মিক্স চব্জি আৰু আচাৰ টেঙা তেনেকৈ আজি আৰু আমাৰ উৰুকা খানা হৈ গ'ল একেলগে লগে ভাগে এসাঁজ আমি ভাত খালোঁ আপোনালোকে খালে নে বিহু খানা কেনেকুৱা হ'ল আপোনালোকক ক'বলৈ নাপাহৰিব আৰু বৰষুণ দিছে বুলি কৈছে চবেই বৰষুণ দিছে আৰু উপায় নাই হয় বৰষুণ পৰিছে হয় বৰষুণ পৰি গ'ল ৰাইজ এনজয় কৰক এতিয়া এইটো কি হ'ব বাৰু মেজিটো ৰাইজ ডাঙৰ বৰষুণ দিলে বৰ ডাঙৰ কথা হ'ব পৰিৱেশটোতো গম পাইছে কেনেকুৱা আৰু পূৰা বৰষুণ আহিছে এতিয়া ডেন্স চেন্স নহ'ব আৰু এতিয়া শুবগৈহে লাগিব যেন পাইছোঁ এনেইতো ৰাতিটো কেনেকৈ বৰষুণ দি থাকিলে ঠাণ্ডাখনত বহি থাকিব ডাঙৰকৈ আহিছে হ'বলা বৰষুণ যোৱা তোমালোক ডাঙৰকৈ দিছে বৰষুণ ডাঙৰকৈ পৰিছে টোপাল বাই বাই আকৌ কাইলৈ লগ পাম দেই ৰাইজক উৰুকাৰ শুভেচ্ছা এটা দি দিয়া আৰু আমি খানা চানা খালোঁ এতিয়া বলো দিছে বলো ৰাইজ আমাৰ বনদাই পোৱালীকেইটাক কয় বলো দিছে বুলি একদম বৰষুণ আহি গ'ল পূৰা সেইফালে উকিয়াই নাচি আছে আমাৰো ফূৰ্তি কৰিবলৈ নাই দেখিছে চাগে পূৰা বৰষুণ আহি গ'ল আমি এতিয়া আমাৰ শুবগৈ লাগিব আজি উপায় নাই আৰু নোৱাৰে আৰু আমাৰ গাঁৱলীয়া পৰিৱেশততো আপোনালোকে যদি আহিছে গম পায় পূৰা পিছ ৰাতি আজিতো নাজানো বাৰু উৎপাত কৰিব পাৰে ল'ৰাখিনিয়ে আমিতো এনেকৈ বৰষুণ দিলেতো শুবই লাগিব ইমান ঠাণ্ডাখনত কপি জুইকুৰা আছে কাৰণেহে কি শুই থাকিব বৰ দুখ লাগে কিন্তু দেই এনেকুৱা কৰিলে বছৰেকৰ মূৰত এদিনে ৰৈ থাকোঁ এই দিনটোৰ কাৰণে নহ'ব কাৰণ বিহু বুলি ক'লে জলপান মায়ে আমাৰ একদম সান্দহ মুড়ি সেইবোৰ একেবাৰে ঘৰতে বনাই থৈছে এতিয়া কি খাবা আৰু এনেকুৱা ঠাণ্ডা যি হয় আৰু ভগৱানে যি কৰে ভালেই কৰে বুলি ভাবি ল'ব লাগিব চাই থাকক কি হয়নো বাৰু ৰাংঢালি হৈ গ'লে আমি আজি বলো আহি গ'ল ৰাংঢালি হৈ গুচি গ'ল আৰু নাচি দিয়া আৰু এইফালে আমাৰ লক্ষীমী কাইলৈ দেখুৱাম দেই একেটা ব্লগতে যাব আৰু এইফালে আমাৰ মেজি এনেকুৱা হৈ গ'ল আৰু বাকী আমাৰ বিহু ব্লগটো কাইলৈহে পাব দেই নেক্সট ভিডিঅ' কাৰণ এইটো বহুত দীঘল হৈ গ'ল দীঘল হ'লে আপোনালোকে বেয়া পায় সেইটো মই জানো আৰু বিহু ব্লগটোতো আৰু ধামাকা আহি আছে আৰু ধুনীয়া আৰু আপোনালোকে চাই থাকিব কাৰণ বিহু ব্লগ দীঘল হ'বই উৰুকা ব্লগটো ইমানতে মানে সামৰণি মাৰিছোঁ দেই